সুন্দৰ বতৰ, সুন্দৰ পৰিৱেশ, সেউজীয়া সেউজীয়া চাৰিওফালে। চাই থাকক, এটা নতুন ঠাইত লৈ গৈ আছোঁ আপোনালোকক। স্কিপ নকৰিব, চাই থাকক। Welcome to my another new vlog. তো মই পাইছোঁহি এতিয়া বৰ্তমান ক্ষেত্ৰী, আৰু ক্ষেত্ৰীতে এটা বহুত পুৰণা মন্দিৰ আছে, ঐতিহাসিক মন্দিৰ, আৰু যিটোত মই আজিলৈকে যোৱা নাই। আৰু মোক ব্লগবিলাকত সাধাৰণতে মন্দিৰবিলাকে দেখাওঁ আৰু এক্সপ্ল'ৰ কৰোঁ। গতিকে আপোনালোকক আজি এটা নেদেখা মন্দিৰ দেখাবলৈ চেষ্টা কৰিম। ক্ষেত্ৰী গুৱাহাটীৰ নিচেই কাষতে। গুৱাহাটীৰ পৰা আহিলে সোণাপুৰ পাৰ হ'ব লাগে, আৰু নগাঁৱৰ পৰা আহিলে জাগিৰোড পাৰ হৈ ক্ষেত্ৰী। আৰু বলক আপোনালোকক লৈ গৈ আছোঁ সেই মন্দিৰটোলৈ, আৰু মন্দিৰটোৰ নাম কি তাত গৈ দেখাম আপোনালোকক সকলো। মই যিহেতু গুৱাহাটী ফালৰ পৰা আহি আছোঁ, গতিকে মই এই থানাৰ কাষেদি আহিছোঁ। তো এইখন হ'ল থানা, আৰু থানাৰ কাষেদি গৈ ব্ৰিজখনৰ মাজত এইটো দেখিছে, ব্ৰিজৰ এইফালেদি ৰাইট চাইডে সোমাই দিব লাগিব, আৰু ব্ৰিজ পাৰ হৈ এইফালে মন্দিৰত যোৱা ৰাস্তাটো আছে। বলক, ব্ৰিজখন পাৰ হৈ আকৌ লেফ্ট চাইডে সোমাব, লেফ্ট চাইডে সোমাই এইটো ৰাইট চাইডে, এই ৰাস্তাটো ৰাইট চাইডে সোমাই দিলোঁ। টেম্পু, ভাই সাহেব যাও যাও যাও। তো এইফালে সোমাই দিলোঁ, আৰু কিমান যাব লাগে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। মন্দিৰটো পাই গ'লোঁ, খুব সুন্দৰ ভিউ, আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। গাড়ীখন ৰখাই লওঁ, এইখিনি পাৰ্ক কৰি লওঁ, দেখাই আছোঁ। পাহক আহক আহক, এয়া ক্ষেত্ৰী কামাখ্যা মন্দিৰ, শ্ৰী শ্ৰী কামাখ্যা দেৱালয়, ক্ষেত্ৰী কামৰূপ অসম। তো আহক, নমস্কাৰ জনালোঁ। আৰু চাওক, খুব পুৰণা মন্দিৰ, আপোনালোক সকলো দেখাবলৈ চেষ্টা কৰিম। তো ওপৰলৈ যাওঁ, ওপৰত গৈ চাওঁ কি কি আছে, বলক। ক্ষেত্ৰী কামাখ্যা মন্দিৰ চাওক, সুন্দৰ পৰিৱেশ। মই আজি প্ৰথমবাৰ আহিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে কামাখ্যা মন্দিৰ, আৰু ক্ষেত্ৰী কামাখ্যাত ক্ষেত্ৰীটো এই কামাখ্যা মন্দিৰ চাওক, খুব সুন্দৰ পৰিৱেশ চাওক। এবাৰ ভিতৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
মন্দিৰৰ সকলো পৰিৱেশ দেখালোঁ আপোনালোকক। কি সুন্দৰ মন্দিৰ দেখিলে, তাৰপিছত কি সুন্দৰ পৰিৱেশ এইবিলাক। এইবিলাক ধুনীয়া ষ্টেপ বনাই দিছে, সেইফালেদি আহিব পাৰে। মই তেতিয়া মেইন গেটেদি আহিলোঁ আৰু নামি আহিছোঁ। এইফালে এইটো বেলেগ ষ্টেপ আছে ধুনীয়া, আৰু চাৰিওফালে এইবিলাক দেখিছে প্ৰাকৃতিক পৰিৱেশ, খুব সুন্দৰ মন্দিৰ। আৰু খেত্ৰী একদম আমাৰ একে কাষতে খেত্ৰী কামাখ্যা, মানে খেত্ৰীৰ পৰা অলপ সোমালে 1 কিলোমিটাৰ নহয়। তো এইফালে পাই যাব মন্দিৰটো, সকলোৱে আহিব। আৰু নৱমীৰ দিনাখন ইয়াতে দুৰ্গা পূজা হয়, মানে দুৰ্গা পূজা বহুত ডাঙৰকৈ পাতে। আৰু নৱমীৰ দিনাখন ম'হ বলি দিয়ে ইয়াতে, ম'হ বলি প্ৰথা ইয়াত তেতিয়াও চলি আছে। গতিকে আপোনালোকে নৱমীৰ দিনাখন ম'হ বলি দিয়া প্ৰথা চাব আহিব পাৰে। তো আপোনালোকক খেত্ৰী কামাখ্যা মন্দিৰ দেখালোঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল চেনেল প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। খুব সোনকালে 1K হ'বলৈ গৈ আছে। এটা নেদেখা মন্দিৰ আপোনালোকক দেখালোঁ, খুব সুন্দৰ পৰিৱেশ। চাই লওক, পুনৰ দেখাইছোঁ। তো আজিলৈ কোনো নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দিলেন, বাই বাই।